হেল্ল' গাইজ, আজি আমি আপোনালোকলৈ এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ। যেনেকৈ পোহৰৰ উৎসৱ হৈছে দেৱালী, ৰঙৰ উৎসৱ হৈছে ফাকু, ঠিক তেনেকৈ প্ৰেমৰ উৎসৱ হৈছে ভেলেণ্টাইন্স ডে'। এই ভেলেণ্টাইন্স ডে'নো কেতিয়াৰ পৰা আৰু কেনেকৈ আৰম্ভ হ'ল আহকচোন তাৰ বিষয়ে আমি অলপ সবিশেষ জানো। এই ভেলেণ্টাইন ডে'টো ছেইণ্ট ভেলেণ্টাইন নামৰ মানুহজনৰ নামত ৰখা বুলি কথিত আছে। কিন্তু ছেইণ্ট ভেলেণ্টাইনৰ বিষয়ে ইতিহাসত বহুত মত আগবঢ়াইছে, কিন্তু কোনেও সঠিকভাৱে ক'ব পৰা নাই। 1969 চনত সমগ্ৰ গীৰ্জাই মুঠতে 11জন ছেইণ্ট ভেলেণ্টাইন আছিল বুলি কৈছিল, আৰু 14 ফেব্ৰুৱাৰীত তেওঁলোকৰ সন্মানাৰ্থে এই উৎসৱ উদযাপন কৰাৰ কথা ঘোষণা কৰিলে। ইয়াৰ ভিতৰত ৰোমৰ ছেইণ্ট ভেলেণ্টাইনক অধিক মহত্বপূৰ্ণ বুলি মনা হয়। 1260ত প্ৰকাশ পোৱা দ্য লেজেণ্ডা অৰিয়া অফ জেকবাছ ডে ভেৰেজোনা নামৰ কিতাপখনত ছেইণ্ট ভেলেণ্টাইনৰ বিষয়ে বৰ্ণনা পোৱা যায়। এই কিতাপখনত উল্লেখ থকা মতে তৃতীয় শতিকাত ৰোমত সম্ৰাট ক্লডিয়াছৰ শাসন আছিল। তেওঁ ভাবিছিল যে বিয়া পাতিলে পুৰুষৰ শক্তি আৰু বুদ্ধিৰ হ্ৰাস হয়, গতিকে তেওঁ ঘোষণা কৰিছিল যে তেওঁৰ কোনো সৈনিক আৰু অধিকাৰীয়ে বিয়া কৰাব নোৱাৰিব। কিন্তু ছেইণ্ট ভেলেণ্টাইন নামৰ ব্যক্তিজনে এই আদেশৰ ঘোৰ বিৰোধিতা কৰিছিল, আৰু তেওঁৰ আহ্বানত বহুকেইজন সৈনিক আৰু বিষয়াই বিয়া পাতিছিল। অৱশেষত ক্লডিয়াছে 269 চনৰ 14 ফেব্ৰুৱাৰীত ছেইণ্ট ভেলেণ্টাইনক ফাঁচি দিয়ে, আৰু তেতিয়াৰ পৰাই তেওঁৰ স্মৃতিত প্ৰেম দিৱস হিচাপে উদযাপন কৰা হয়। কোৱা হয় যে ছেইণ্ট ভেলেণ্টাইনে তেওঁৰ মৃত্যুৰ আগত জেইলৰজনৰ অন্ধ ছোৱালীজনীক তেওঁৰ চকু দান কৰিছিল, আৰু তাইলৈ এখন চিঠি লিখিছিল, আৰু চিঠিখনৰ শেষত লিখা আছিল তোমাৰ ভেলেণ্টাইন বুলি। সেই দিনটো আছিল 14 ফেব্ৰুৱাৰী। সেই দিনাৰ পৰাই সেই দিনটোক ভেলেণ্টাইন ডে' হিচাপে পালন কৰা হয়। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।